নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুদিনৰ মূৰত আজি এটা লং ভিডিঅ' বনাইছোঁ কাৰণ মোৰ মোবাইলটো বহুদিন হ'ল বেয়া হৈ আছিলে আৰু ভাল কৰিবলৈকে সময় পোৱা নাছিলোঁ। তেনেকৈ মোবাইলটো ভাল কৰিছোঁ, তথাপিও মানে ভিডিঅ'বিলাক বনোৱা হোৱা নাই আৰু আজি এনে অলপমান ফুৰিবলৈকে আহিলোঁ আমাৰ ওচৰতে। তো ভণ্টিও আহিছে লগত আৰু তাই ইফালে আছে আৰু আমি এনেই আহিছোঁ, কলৈকেহে আহিছোঁ, বেলেগলৈকে অহা নাই। মানে মোৰ মোবাইলটোত টেম্পাৰ আৰু কভাৰ নাছিলে, তাকে বোলো আজি লৈ যাওঁ বুলি তেনেকৈ আহিলোঁ আৰু ভিডিঅ' এটাও আৰম্ভ কৰি চালোঁ কেনেকুৱা হয়। আচলতে মই যিহেতুকে এতিয়া ভিডিঅ'ত নতুন হয়, ভালদৰে বনাবলৈ নাজানো, তাকে ট্ৰাই কৰি আছোঁ, কেতিয়া ভালকৈ বনাব পাৰোঁ নাজানো। আৰু আমি আবেলি গৈছিলোঁ, সেইবাবে ৰ'দটো খুব দিছিলে, মানে আবেলিৰ ৰ'দটো অকণমান বেছিকৈ টান হয় কিয় বা নাজানো। আৰু আমি আহি পালোঁ এতিয়া চকলৈ, আৰু ইফালে ট্ৰেইন আহি আছে, সেইবাবে আমি পাৰ হ'বলৈ পৰা নাই। ট্ৰেইনখন গ'লে আমি সিফালে যাব পাৰিম। আৰু আমি এই দোকানখনতে মানে মোবাইলটোৰ বস্তুখিনি লগাম বুলি ভাবিছোঁ। আৰু আমি দোকানৰ পৰা সেইখিনি কাম কৰি আহি এবাৰ সোমালোঁ ম'ম' খাবৰ কাৰণে। মানে আচলতে অহাৰ কাৰণটো হৈছে এইটোৱে, ম'ম' খাবৰ কাৰণে আহিছিলোঁ। তেনেকৈ বাহানা বনাই আহিছিলোঁ। ম'ম' খাই যিহেতুকে খুব জলকীয়াই ধৰিলে, সেইবাবে ঠাণ্ডা এটা আকৌ অৰ্ডাৰ দিলোঁ আৰু সেইটো খাই আমি এতিয়া ঘৰলৈকে যাম। আৰু ঘৰ আহোঁতে আমাৰ সন্ধিয়াই হৈ গ'ল। আহোঁতে আবেলি আছিলে আৰু খুব ৰ'দ দি আছিলে তেতিয়া। এতিয়া আকৌ আহোঁতে পৰিৱেশটো বেলেগ এটা হৈ গ'ল। এয়া চাওকচোন, খুব ধুনীয়া হৈ গৈছে, মানে আবেলিতকৈ মানে সন্ধিয়া সময়খিনি বেছি ভাল লাগে। এয়া মানে ৰ'দটো যাওঁ যাওঁ হৈছে। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন সকলোৱে। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।